বন্ধুসকল মই আহিছোঁ আজি মৰিয়নীত অনুষ্ঠিত হোৱা তৃতীয় তিতাবৰ জিলাৰ কাৰাটে প্ৰতিযোগিতালৈ যোৰহাটৰ পৰা মই অকলে আহিছোঁ আৰু শিৱসাগৰৰ পৰা সন্তোষ দা ট্ৰেইনত আহি আছে এয়া ময়ো পাইছোঁহি আৰু সন্তোষ দাও ষ্টেচনৰ ভিতৰৰ পৰা ওলাই আহিছে মৰিয়নী ষ্টেচনৰ একেবাৰে ওচৰতে আমাৰ বাবে লোকনাথ বিবাহ ভৱন আৰু লজত ৰুম দিছে থাকিবলৈ এই বিবাহ ভৱন আৰু লজৰ ৰুম কেইটা বেয়া নহয় ভালেই সাফা চিকুণ আমি গৈ পোৱাৰ অকণমান দেৰিৰ পাছত ত্ৰিদীপ দা আহিল আমিও তিনিও চাহ খাই মেলি আৰম্ভ হ'ল থেৰাপিৰ কাম ত্ৰিদীপ দা হৈছে এজন কাৰাটেৰ প্ৰশিক্ষক বিচাৰক আৰু ৰাজ্যিক কাৰাটে সন্থাৰ ফিজিঅ'থেৰাপিষ্ট আমি যেতিয়া তেওঁক লগ পাইছোঁহি তেওঁৰ দ্বাৰা অকণমান লৈ লৈছোঁ আৰম্ভণি সন্তোষ দাৰ পৰা হৈছে আৰু সন্তোষ দাৰ অৱস্থা এয়া হৈছে ফুটি গ'ল ন শেষ কইলাম হুইছু যে মন নোহাও আপনি হুই দিব ও একটু কই ও চাইনা কইছ আপনি কিয় উঠি দিব লছে একদম সিধা কই দিব এই নিদিয়ে আপুনি তই নিদিয়ে ভই যিটো খপাৰা লগাইছে তই আপুনি ভালকে বহি দিয়ক না খুপৰি পুটি লছে পৰি এক দি দিব পাগল সন্তোষ দাক কৰি হোৱাৰ পাছত মোৰো অলপ গাটো ফ্ৰী কৰাই ল'লোঁ তাৰপিছত আমি গ'লোঁ মৰিয়নীৰ হোটেল হিলছত ভাত খাবলৈ গাহৰি আৰু মুৰ্গী মাংসৰ সৈতে ভাতকেইটা খাই ৰুমত আহি শুই দিলোঁহি ৰাতিপুৱা আমি শুই নুঠোঁতে শিৱসাগৰৰ পৰা দুদুত দা যোগেন দা আৰু গোলাঘাটৰ পৰা চম্পক আৰু জুৰিবা আহি পাই গ'লহি আমি ফ্ৰেছ হৈ মেলি ব্ৰেকফাষ্ট কৰিব গ'লোঁ তাৰ পাছত গোটেইকেইজন ওলাই মেলি গ'লোঁ খেলৰ স্থান খেল মৰিয়নী কলেজত অনুষ্ঠিত হৈছে খেল আৰম্ভ হোৱাৰ আগত আমি উপস্থিত হৈ গ'লোঁ খেলৰ স্থানত গৈ পোৱাৰ লগে লগে আমাক চাহ আৰু ঘৰতে বনাই অনা পিঠা পনাৰে সুন্দৰকৈ আপ্যায়ন কৰিলে তাৰ পাছত আৰম্ভ হ'ল তৃতীয় তিতাবৰ জিলা কাৰাটে প্ৰতিযোগিতাৰ আমি দৃঢ় আমি সন্তুলিত দেহ মন সমর কৰাই দিলে আজি আমাক নতুন জীৱন স্থিৰ আমি দৃঢ় আমি সন্তুলিত দেহ মন সমর কৰাই দিলে আজি আমাক নতুন জীৱন আমাৰ শক্তি অপুৰান্ত নহও আমি দিগ্ভ্ৰান্ত আমাৰ শক্তি অপুৰান্ত নহও আমি দিগ্ভ্ৰান্ত বিচলিত নহও লক্ষ্য যোদ্ধা প্ৰতিযোগিতাখনি চলি থকাৰ মাজতে আমি দুপৰীয়া আহাৰ গ্ৰহণ কৰিলোঁ সুন্দৰকৈ বনাইছে সকলোৱে ভালকৈ খাই ল'লোঁ তৃপ্তিৰে খাই লোৱাৰ পাছত আমি গোটেইকেইটাই আকৌ খালোঁ আইচক্ৰীম বিক্ৰী কৰিবলৈ অনা আইচক্ৰীম
সন্তোষ দাই সকলোৰে এটা এটা টেষ্ট কৰিলে। খোৱা হোৱাৰ পাছত আমি আকৌ আহিলোঁ ভিতৰলৈ। ভিতৰ আহি পাই আমাক পুনৰ তিতাবৰ সম্পাদক দেৱজিতে আইচক্ৰীম খোৱালে আৰু মাজে মাজে ৰেড বুলো খুৱাই থাকিলে। দেৱজিত যিমান পাৰে সকলোকে সন্তুষ্ট কৰিবলৈ চেষ্টা কৰিছে। সি বহুত কষ্ট কৰিছে এই খেলখনৰ বাবে। তাক ভিডিঅ' কৰিবলৈ ওচৰত ভালকৈ নাপালোঁ আৰু তাৰ অভিভাৱকসকলেও কিন্তু কিছু কষ্ট কৰি থকা পৰিলক্ষিত হৈছে। ভাত বিলোৱাৰ পৰা চাহ দিয়া, চাৰ্টিফিকেট লিখা, ষ্টেজৰ সকলো দায়িত্ব গভীৰভাৱে তেওঁলোকে পালন কৰি আছে। এনেকুৱা অভিভাৱক থাকিলে সঁচাকৈ বহুত দূৰ আগুৱাই যাব পাৰি। কিন্তু প্ৰতিযোগিতাৰ শেষত ছাত্ৰ ছাত্ৰীক মেডেল পিন্ধোৱা হ'ল। তাৰ পাছত উপস্থিত হ'লহি মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কৰ্মীদেৱ। তেওঁ তিতাবৰ জিলাৰ কাৰাটে সন্থাৰ সভাপতি। তেওঁ আমাক সকলো বিচাৰকক এখনি গামোচা, মমেণ্টো আৰু মাননীৰে সম্বৰ্ধনা জনালে। এই প্ৰতিযোগিতাখনিত 10টা ক্লাবৰ ভিতৰত তৃতীয় স্থান কিডজন নকছাৰী, দ্বিতীয় SKS তিতাবৰ আৰু প্ৰথম স্থান ছোটকান কাৰাটে একাডেমী মৰিয়নি পাবলৈ সক্ষম হয়। প্ৰতিযোগিতাখন অন্ত হোৱাৰ পাছত আমি সকলোৱে মিলি ফটো উঠিলোঁ। ফটো উঠাৰ পাছত আমি পুনৰ উভতিলোঁ ৰুমলৈ।